নমস্কাৰ সকলোকে নমস্কাৰ। আজি অলপ সুন্দৰ এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াই দিছোঁ। গানেৰে আৰু কথাৰে আপোনালোকে শুনক, শেষলৈকে চাব বুলি আশা কৰিছোঁ। আৰু যদি কিবা ভুল হয় তাকো আঙুলিয়াই দিব বুলি আশা ৰাখিছোঁ এজন মৰমৰ ভাই হিচাপে দেই। অ নাচনী মোৰ জীৱনৰ কাহিনী, নাচনী লেখো যদি বুৰঞ্জী, ঐ নাচনী লেখো যদি বুৰঞ্জী, ই নাচনী সেইখনি ঐ ৰামায়ণ হ'ব, ঐ নাচনী সেইখনি ঐ ৰামায়ণ, নাচনী যিজনীয়ে পঢ়িব, ঐ নাচনী যিজনীয়ে পঢ়িব, ঐ নাচনী সেইজনী ঐ পাগলী হ'ব। এই গানটো আমি সৰু হৈ আছিলোঁ, সৰু হৈ থাকোঁতে হুঁচৰিবিলাকত গাইছিলে আমাৰ ককাইদেউহঁতে বা আমাৰ নিচাদেউহঁতে, জ্যেষ্ঠসকলে। গানটো আজিও মনত থাকি গ'ল, বৰ ধুনীয়া এটা গান আছিলে। গতিকে আজি মানে এই গানটো ৰাইজে শুনক বুলি মই এই ছ'চিয়েল মিডিয়াত মানে উপস্থাপন কৰিলোঁ। দাইদেউ নধৰিব, সুৰটো ইমান ভাল নহয়, আৰু আশা কৰোঁ কিছুমান গান প্ৰস্তুত কৰাসকলে বা কণ্ঠশিল্পীসকলে এনেকুৱা কিছুমান গান পালে আকৌ নিজৰ গান বুলি যাতে বনাই নিদিয়ে, সেই কথাটো ইয়াতে জনাই থ'লোঁ। ধন্যবাদ। জন্ম হ'লে মৃত্যু অনিবাৰ্য, এয়া সকলোৱে জানে, চিৰসত্য কথা। আহিছোঁ যেতিয়া যাবগৈ লাগিব এদিন। যিমান ধন টকা ঐশ্বৰ্য সম্পত্তি যিমানেই যাৰে নহওক কিয়, এদিন সকলো এৰি থৈ এই পৃথিৱীৰ পৰা গুচি যাব লাগিব, আৰু প্ৰত্যেকেই যাব লাগিব, এইটো চিৰসত্য কথা। আপুনিও জানে, ময়ো জানো, সকলোৱে জানে। কিন্তু তথাপিও আমাৰ মাজত কিয় ইমান অহংকাৰ, কিয় ইমান দাম্ভিকতা, ইয়াৰ চিন্তাৰ বিষয় বৰ্তমান সময়ত আমি দেখিছোঁ সেই বিষয়বস্তুবিলাক। তথাপি মানুহেই মানুহক মাৰিছে, মানুহেই বিচাৰ কৰিছে, মানুহে আইন সৃষ্টি কৰিছে, সকলো মানুহেই কৰিছে, মানুহেই শাস্তি দিছে। গতিকে এইবিলাক কেনেকৈনো এই সমস্যাবিলাক এটা মানে পৰি এটা শান্তি বাতাবৰণ সৃষ্টি হ'ব, অসমত আমি অসমীয়াই কিদৰে শান্তি সম্প্ৰীতিৰে জীয়াই থাকিব পাৰিম, নিজৰ অধিকাৰ, নিজৰ মাটিৰ ওপৰত নিজৰ অধিকাৰ লৈ, তাকে কেতিয়াবা মনৰ মাজত বহুত প্ৰশ্নৰ সৃষ্টি হয়, আপোনাৰো হয় হয়তো। গতিকে এই আজৰি সময়ত এই কথাখিনি আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ। আশা কৰোঁ বিষয়বস্তুবিলাকৰ ওপৰত আপোনালোকে মতামত জনাব, তেহে আমি সকলোৰে মতামতবিলাক এটা মতলৈ হয়তো সময়ে লৈ যাব পাৰিব বুলি আশা কৰোঁ। ধন্যবাদ। জয় আই অসম। গতিকে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ এটা ভাল লগা গীতৰ খলিৰে। এই মায়াৰ ধৰা